দহালি কৰকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সংগীত শিল্পী দীপক কুমাৰ চৌধুৰীৰ বিদায় সভা। দক্ষিণ কামৰূপৰ ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত দহালি কৰকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সংগীত শিল্পী দীপক কুমাৰ চৌধুৰীৰ কৰ্মজীৱনৰ পৰা অৱসৰপ্ৰাপ্ত হয়। 1997 চনৰ পৰা শিক্ষক হিচাপে কৰ্মৰত চৌধুৰীৰ কৰ্মজীৱনৰ শেষ দিনটোত বুধবাৰে স্কুল উন্নয়ন পৰিচালনা সমিতিৰ সভাপতি ধনেশ্বৰ নাথৰ সভাপতিত্বত এখন বিদায় সভা অনুষ্ঠিত কৰা হয়। বিদায় ভাষণ প্ৰদান কৰে প্ৰধান শিক্ষক প্ৰতাপ মালিক, তিলক কলিতা, মহেশ চন্দ্ৰ কলিতা, অজিত মহন্ত, সুচিন শৰ্মা, জ্ঞানদা গোস্বামী, নৱনীতা কুমাৰীয়ে। প্ৰিয় শিক্ষকগৰাকীৰ বিদায় মুহূৰ্তত ছাত্ৰ ছাত্ৰী সহকৰ্মীসকল আৱেগিক হোৱা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ কাৰণে অতিকৈ দুখজনক। এই কাৰণে কৈছোঁ দুখজনক বুলি যে তেওঁ বহুমুখী প্ৰতিভাৰ শিক্ষক আছিল। তেওঁ অকল সংগীত শিক্ষকে নাছিল, তেওঁ আছিল গায়কৰ লগে লগে আমাৰ খেলুৱৈ আছিল, তেওঁ আৰ্ট কৰিব পাৰিছিল, লগতে আমাৰ ইংৰাজী অসমীয়া ক্লাছ কৰিছিল, লগতে যিকোনো অনুষ্ঠানৰ ক্ষেত্ৰত তেওঁ অতপ্ৰত জড়িত আছিল। আৰু তেওঁ এনেকুৱা আছিল যে ল'ৰা ছোৱালীৰ লগত খুব গভীৰ সম্পৰ্ক এটা আছিল। আৰু সেই সম্পৰ্কটোৱে আমাক নিশ্চয় ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো গভীৰ কৰি তুলিছিল। লগতে তেখেতে যি ধৰণে বিদ্যালয়খনৰ প্ৰতি বৰঙণি আগবঢ়াইছে সেই ক্ষেত্ৰত আমি আটাই আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ তেখেতে যাতে ভৱিষ্যতে এই বিদ্যালয়ত অৱসৰ গ্ৰহণ কৰাৰ পিছতো আমাক সেই ধৰণে আমাক সহযোগিতা আগবঢ়ায়। আৰু তেখেতে নিশ্চয় আমাক কৈছে যে তেওঁ নিশ্চয় আহিব, লগতে আমাৰ যিখিনি পাঠদানৰ ক্ষেত্ৰত যি ঘাটি হয় সেই ঘাটিও তেওঁ পূৰণ কৰিম বুলি কৈছে। আৰু আমি তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজি যদি বিশ্লেষণ কৰিব চাওঁ, তেওঁ 1997 চনৰ 8 ডিচেম্বৰত আমাৰ বিদ্যালয়ত যোগদান কৰিছিল। 2025 চনৰ 31 ডিচেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিছে। আৰু তেখেতে বিশেষকৈ আমাৰ যি মিউজিক ক্ষেত্ৰত, সংগীতৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়ত যিহেতু সেই সংগীত শিক্ষক এতিয়া আমাৰ ভেকেণ্ট হ'ল, খালী হ'ল, এইখিনি ক্ষেত্ৰত তেখেতে নিশ্চয় আমাক পূৰণ কৰিবলৈ আমি আশা ৰাখিছোঁ। আৰু তেখেতেও কৈছে তেখেতে সেইখিনি পূৰণ কৰিব। গতিকে তেখেতৰ এই যিটো কৰ্মময় জীৱন, এই কৰ্মময় জীৱন আমি যি ধৰণে বিশ্লেষণ নকৰক কিয় আমাৰ বিদ্যালয়ৰ কাৰণে সঁচাকৈয়ে আমাৰ উল্লেখযোগ্য দিন হৈ থাকিব। কাৰণ তেওঁ আমাক যি ধৰণে আমাক সহযোগিতা, লগতে আমাৰ পাঠদানৰ লগতে অন্য যি কাৰিকৰী আমাৰ দিশ আছে, বিশেষকৈ সংগীতৰ জগতখনক আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে আমাক যথেষ্ট আমাক উৎসাহিত কৰিছে বা আগবঢ়াই নিছে। সেই ক্ষেত্ৰত আমাৰ বিদ্যালয় নিশ্চয় আমি অলপ থমকি ৰম নেকি সেইটো ভাবিছোঁ। গতিকে আমি আশা ৰাখিছোঁ তেখেত অৱসৰী জীৱন যাতে তেখেতে এই ক্ষেত্ৰত তেওঁ নিজৰ লগতে সমাজখনত যাতে আমাৰ সংগীতৰ লগতে অন্য কামৰ জৰিয়তে আগবঢ়াই নিয়ে তাৰে আমি কামনা কৰিছোঁ। আৰু তেখেতৰ ভৱিষ্যত জীৱন আমি উজ্জ্বল আশা ৰাখিছোঁ। ধন্যবাদ। কুমাৰ চৌধুৰী ছাৰৰ বিদায় আজিৰ এই মুহূৰ্তত আমি খুবেই দুখ অনুভৱ কৰিছোঁ। হয়তো এটা আনুষ্ঠানিক বিদায় আজিৰ পিছত হয়তো তেখেতক আৰু আগৰ নিচিনাকৈ ৰেগুলাৰ আমি নাপাম। কিন্তু তথাপিও আজিৰ এই মুহূৰ্তত মই তেওঁৰ মাজে সময়ে বিদ্যালয়ত উপস্থিতিটো আশা কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। সুস্বাস্থ্যৰে তেওঁ দিনবিলাক অতিক্ৰম কৰক, সমাজৰ হকে কাম কৰক, ইমানখিনি। আৰু দুখ লাগিছে বা ছাৰেও বহুত দিনে দেখিলোঁ বা ছাৰে কিছুমান নীতি শিক্ষাও দিছে। আৰু যাতে ছাৰে বিদায় লৈছে, কিন্তু ছাৰে যাতে কেতিয়াবা মাজে সময়ে আমাৰ স্কুলত আহি থাকে, এইখিনিয়ে ক'ব বিচাৰিছোঁ। মই মোৰ ফালৰ পৰা আজি খুব দুখ অনুভৱ কৰিছোঁ। কাৰণ কিয়নো আমাক ছাৰে দিয়া নীতি শিক্ষাবোৰ হয়তো আজিৰ পৰা আৰু তেওঁ সদায় এনেকৈ নাহিব বা দিব নোৱাৰিব। আৰু তেওঁ যাতে আমাৰ বিদ্যালয়লৈ আকৌ আহি থাকে, আমাক ক্লাছ কৰে ভৱিষ্যতেও, মই এয়াই আশা কৰোঁ। পলাপাৰীৰ পৰা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.